হেল্ল' ভিউয়াৰ্স, দীর্ঘদিন বিরতির পিছত আপোনালোকৰ মাজলৈ পুনৰ উভতি আহিলোঁ মই আৰু এটা নতুন ভিডিঅ'লৈ। আজি যি ভিডিঅ'টো কৰিবলৈ ওলাইছোঁ সেই ভিডিঅ'টোৰ উদ্দেশ্য হৈছে এই খেসাৰী মাহ। আপোনালোকক পূৰ্বতে জনোৱা হৈছিল খেসাৰী মাহৰ মানে গ্ৰ'য়িং ষ্টেজত মানে বাঢ়ি থকা পৰ্যায়ত মই দেখাইছিলোঁ। আজি দেখাইছোঁ যে খেসাৰী মাহৰ এটা পৰ্যায় পাইছে, যিটো সময়ত মানে আপোনালোকে সাইলেজ বা একেবাৰে উঠাব পাৰে। যে শুকান ঘাঁহৰ যিটো হে বনোৱাৰ কাৰণে যিটো উত্তম পৰ্যায় সেইটো আহি পাইছে, বা শুকান খাদ্যৰ বাবে যি পৰ্যায় শেষ পৰ্যায় আহি পাইছে। সেই পৰ্যায়ত খেসাৰীৰ অৱস্থা কেনে থাকে, কি হয় সেইটো মই দেখাই আছোঁ। আজি যি দেখাই আছোঁ আপোনালোকৰ মাজলৈ, সেই যি দেখিছে এয়া হ'ল মোটামুটি 3 মাহ হৈছে আৰু প্ৰায় 100 দিন হৈছে বুলি ক'ব পাৰি। ইয়াৰ যিটো উচ্চতাও কিন্তু বহুত হৈছে। আপোনালোক যদি দেখাওঁ আৰামছে 2 ফুট মান হ'ব, মানে এই কাঠো হৈছে মোটামুটি গছবিলাকৰ যিটো হাইট 2 ফুট বা 2.5 ফুট লৈ হৈছে। ইয়াৰো বেছি হয় 3 ফুট লৈ হয় কেতিয়াবা। আপোনালোকে দেখিছে, ভিডিঅ'ত দেখিছে, ইয়াতো ফলো লাগিছে, চব ফল লাগিছে, ফুল লাগিছে। ফল মোটামুটি এটা পৰ্যায় লৈ পাইছে আৰু ধৰক এমাহমান পিছত একেবাৰে ফুল পকিব। এইটো চাইছে, ফল কিন্তু সিমান পূৰ্ণ এতিয়া হোৱা নাই। তো বৰ্তমান ছাগলী পুহিবলৈ হ'লে বিশেষকৈ অসমত বা যিখিনি জেগাত আপোনালোকৰ মানে পূৰা বৰ্ষণ হয়, তাত শুকান খাদ্যৰ বিকল্প নাই। মানে শুকান খাদ্য মজুত ৰাখিবই লাগিব। তাৰমানে ছাগলী আৰু ভেড়া পালনৰ কাৰণে কমচে কম এইটো 2টা বস্তু ৰাখিব লাগিব, শুকান খাদ্য ৰাখিবই লাগিব। তাৰ কাৰণে চহৰ আৰু গ্ৰাম অঞ্চলৰ মানুহে জানে যে এই খেসাৰী মাহ কেনেকৈ কি ৰাখিব লাগে, কিন্তু মানে মই দেখিছোঁ অসমৰ বিভিন্ন জেগাত এইবিধ কিহৰ মানে খেসাৰী মাহৰ সম্পৰ্কে তেওঁলোকে নাজানে। আপোনালোকক দেখাই আছোঁ। এইটো মানে এই গুটিটোৰ বাকলি মই এৰালোঁ। বাকলি এৰোৱাৰ পিছত যিটো দেখা যায় এইটো হ'ল মাহ। এই মাহবিধ আমি দালি হিচাপেও খাব পাৰি, বা এতিয়া কোনোবাই ভাজিও খাব পাৰে, বা চব্জিৰ লগত মিলাই খাব পাৰে। এইটো মোটামুটি ধৰক মাল্টিপাৰ্পাছ কামত, বিভিন্ন কামত ইউজ কৰা হয়। আপোনালোকে দেখিছে ইয়াৰ সোৱাদো বহুত বঢ়িয়া। এতিয়া কথা হৈছে, এইটো সময়ত যদি আপোনালোকে ছাগলীক খুৱাব পাৰে বা গৰুক খুৱাব পাৰে, বহুত ভাল পুষ্টিগুণ থাকে খেসাৰীৰ মাজত, আপোনালোকে চিধা খুৱাব পাৰে। আৰু এইখিনি অৱস্থাত যদি আপোনালোকে ভাবে যে আমি উঠাই লৈ পেলাই আমি শুকাই ৰাখিম, চিধাকৈ শুকাই ৰাখিম, তথাপিও আপোনালোকে পাৰিব। আৰু এটা বস্তু পাৰিব যে আমি এনেকৈ কাটিলোঁ, কাটি দিয়াৰ পিছত আমি সাইলেজ কৰিম, মানে সৰু কৰি কাটি মেচিনত কাটোঁ বা এনেকৈ কাটোঁ। আমি এনেকৈ শুকাই পেলাই সংৰক্ষণ কৰি ৰাখিম, তেতিয়াও আপোনালোকে কিন্তু পাৰিব, কোনো অসুবিধা নাই। আৰু যদি কোনোবাই ভাবিছে এই ইমান ফল লাগিছে, না আমি এটা কাম কৰোঁ নেকি, ফলকেইটা পকিবলৈ দিওঁ, তেতিয়াও কিন্তু গৰু ছাগলীয়ে খাব। আমাৰ গ্ৰাম অঞ্চলত তেনেকুৱাও কৰে, যে এইটো নহয় যে এইটো মানে যে আজিয়েই উঠাব লাগে বা কালি উঠাব লাগে, এইটো কোনো মানে ধৰা বন্ধা নিয়ম নাই। আৰু এইখিনি যদি আপোনালোকে এমাহ পিছতো যদি কি কৰে, মানে ফলখিনি সংৰক্ষণ কৰাৰ পিছতো যদি আপোনালোকে এই গছবিধ শুকাই ৰাখে, তেতিয়া মানে শুকান খাদ্য হিচাপে ভাল শুকান খাদ্য হ'ব। ঠিক আছে বন্ধুসকল, আজিলৈ ইমানেই ৰাখিলোঁ। আশা কৰোঁ পৰৱৰ্তী সময়ত ভাল ভিডিঅ'ৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।